এটা কথা আপনি আলফা বুলি কোৱাৰ কাৰণে মই কৈছো দেই যে আলফা এবাৰ 15 আগষ্টত 25 ঠাইত বোম দিলে বহুত কথা ওলালে বোম দিলো নুফুটিলে এইবিলাক কথা হ'লে মুখ্যমন্ত্ৰী বিধানসভাৰ যে মিনিষ্টাৰ্ছ কলনীত ফুটক না প্ৰশ্নটো বেলেগ যে মিনিষ্টাৰ্ছ কলনীলৈ আহক বোমা ফুটক এই পৰেজালৰ মই কথা পাতি থাকোঁ পৰেজা বোম ফুটালে মই গালি পাৰিম প্ৰথম সেইকাৰণে নুফুটাই মানে এনেই না ফুটাব নোৱাৰে এনেই দি দিয়ে এইটো মানে এইটো বোম দিছোঁ এইটো এনেই এটা ট্ৰমা এটা মানে ক্ৰিয়েট কৰিবলৈ মানে অস্তিত্বটোৰ কাৰণে অস্তিত্ব মানে মই আছোঁ সেইবোৰ মই ভালকৈ বুজি পাওঁ এইবোৰ মোৰ লগত কেতিয়াবা কথা হয়তো আপুনি কি কয় তেওঁক তেতিয়া এইবোৰ নকৰিব এইবোৰ কি কৰি আছে এইবিলাক হে মই ইমানবাৰ ক'লোঁ ঘূৰি আহক নাহে নাহো বুলি কয় নেকি চিধা নাহোঁ মই এতিয়াতো আহিবলৈ তেওঁ দিগদাৰ বুঢ়াও হৈ গৈছে আৰু যিকেইজন আছে লগত মানে আপুনি চিনেমা চাবলৈ কয় নে বা আপোনাৰ চিনেমা চাইছিলে না মই সেইদিনা কৈছোঁ মই ইণ্টাৰভিউত মই বোলো হেৰি য'ত আছে মানে তাতে চিনেমা হল এটা খুলি দিওঁ চিনেমা ৰিলিজ হ'লে তাতো ৰিলিজ হ'ব তাত চাই থাকিব পাৰিবতো অন্ততঃ কিবা এটা এণ্টাৰটেইনমেণ্ট লাগে নহয় মানুহক অকল বন্দুক লৈ পেলাই বহি থাকিলে নহ'ব নহয় খাইছে বহিছে শুইছে বন্দুক লৈ পেলাই ক'ৰবাত বোমা দিম কিবা কিবি আলোচনা চলিছে ন দিছ ইজ নট আগবাঢ়ি যাব লাগে আমি আৰু এতিয়া ইয়াত এইবোৰ কৰি লাভ নাই ন ইণ্ডিয়ান আৰ্মি ইজ দ্য বিগেষ্ট আৰ্মি ইন দ্য ৱৰ্ল্ড আই থিংক চাইনাৰ পিছত তাৰ লগত যুদ্ধ কৰি লাভ নাই আমাৰ ল'ৰা মৰিব আমাৰ ছোৱালী মৰিব ৱাই ঠক কথা পতা বিশ্লেষণ কৰা কি প্ৰব্লেম আছে কোৱা কৰিব নে কিয় নকৰিব আৰু তেওঁৰো ল'ৰা ছোৱালী আছে আমি নাজানো অসমীয়া জানে নাজানে কাৰণ তেখেতসকল হয়তো বাহিৰতে আছে তেওঁলোকে মোৰ লগত অসমীয়াতে কথা পাতে তেওঁ অসমীয়াহে জানে বেলেগ ভাষা নাজানে